সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ সাজতনো কি বনালোঁ ভিডিঅ'টো এবাৰ শেষলৈকে চাব। আজি বনালোঁ লেহেতি শাকৰ ভাজি। যিসকলে খাইছে তেওঁলোকে ইয়াৰ সোৱাদৰ কথাটো জানে। অকণমান তিতিকি যেন লাগিলেও বিৰাট ভাল হয় খাবলৈ। মই হ'লে আজি প্ৰথম খালোঁ, সেয়ে ভাবিলোঁ বনাই পেলাই আপোনালোককো দেখুৱাওঁ। যিসকলে এতিয়ালৈকে খোৱা নাই তেওঁলোকে মোৰ দৰে বনাই খাব পাৰিব। শাকবিধ মই ভালকৈ ধুই কাটি ল'লোঁ। আলু, পিঁয়াজ, নহৰু, জলকীয়া, আনফালে ল'লোঁ নিমখ আৰু হালধি। আহকচোন এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীত মই মিঠাতেল আগতেই দি গৰম কৰি ল'লোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি ভালকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি দি ল'লোঁ। এতিয়া অকণমান ভাজি তাৰ পাছত নহৰু কেইফুটা দি দিম ইয়াতে। এতিয়া আটাইখিনি ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এয়া ৰঙচুৱা হৈ গৈছে। কাটি থোৱা আলুখিনি মই প্ৰথমে ভাজি ল'ম। শাকবিধটো সোনকালেই সিজি যায়, সেইকাৰণে মই আলুখিনি প্ৰথমে ভাজি লৈছোঁ। এতিয়া ইয়াত মই 2টা কেঁচা জলকীয়া দিম, আপোনালোকে নিজৰ জোখমতে দিব। তাৰ পাছত কাটি থোৱা শাককেইডাল এতিয়া দি লৈ ভালকৈ ভাজিম। ইয়াত এতিয়া মই সোৱাদমতে নিমখ আৰু হালধি দি দিম। এতিয়া আটাইখিনি ভালকৈ ভাজি ল'ম। তাৰ পাছত ঢাকন মাৰি সিজিবলৈ অকণমান সময় ৰাখি থ'ম। এয়া অলপ সময়ৰ পাছত ঢাকন খুলি চালোঁ। শাককেইডাল লেৰেলি গৈছে। শাকখিনি সিজি হৈ গ'ল। এতিয়া আলুখিনি সিজিলেই হৈ যাব। আলু এপিচ ভাঙি চালোঁ, সিজি গৈছে আলু। এয়া লেহেতি শাকৰ ভাজি বনাই তৈয়াৰ কৰিলোঁ। এতিয়া আহকচোন বনাওঁ এবিধ সুস্বাদু চাটনি। এয়া ল'লোঁ মান ধনিয়াৰ পাত, আনফালে ল'লোঁ মচন্দৰী, নৰসিংহ পাত, এয়া ল'লোঁ মধুসোলেং, এয়া পনৌনোৱা পাত, ভেদাইলতা পাত আৰু এয়া ল'লোঁ পদিনা পাত। আহক এতিয়া বনাওঁ। মিক্সি জাৰটোত মই আটাইখিনি ভৰাই ল'লোঁ। তাৰ পাছত কেঁচা জলকীয়া 3টা দিছোঁ। এফালে দিলোঁ নহৰু আৰু আদা। এতিয়া সোৱাদ মতে নিমখ দিম। তাৰ পাছত পিচি ল'ম। আজিৰ দুপৰীয়া সাজত এনেকৈ খালোঁ। এয়া ল'লোঁ লেহেতি শাকৰ ভাজি, মচুৰ আৰু মধুসোলেং দি বনালোঁ দাইল। এয়া ল'লোঁ কলমৌ শাকৰ ভাজি আৰু ল'ম চাটনি। যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে চাই আছে প্ৰথমবাৰৰ বাবে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।